মৰ্ণিং এভৰিৱান। আজি হৈছে বিয়া আৰু এতিয়া ৰাতিপুৱা বাজিছে 9টা। মই উঠিলোঁ কেতিয়াবাতে 6টা বজাতে উঠিলোঁ। উঠি মেলি গা পা ধুই মেলি আৰু এইমাত্ৰ খাই আহিছোঁ। মানে গাখীৰ আৰু হেৰি খাইছোঁ, কি মুড়ি অলপমান খালোঁ, ভোক লাগি আছিলে। আৰু অলপ পাছত মানে ওলাম আৰু অকণ দেৰিকৈ ওলাম। কালি মানে একদম গাটো ইমানে বেছি বেয়া হৈ গ'লগৈ। আপোনালোকক অলপহে নিয়মখিনি দেখালোঁ আৰু মানে সম্পূৰ্ণভাৱে বাৰু শেষলৈকে দেখাইছোঁ বাৰু, কিন্তু অলপকৈ দেখাইছোঁ। আৰু আজি কিমানখিনি দেখাব পাৰোঁ দেখাই থাকিম। আৰু ৰাতিপুৱা টাইমত কইনাজনীক মানে নোৱাইছিলে, সেইটো কিন্তু মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, কাৰণ মই সেই টাইমখন উঠিছিলোঁহে, সেইকাৰণে উঠাব নোৱাৰিলোঁ, মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ। কিন্তু ইয়াৰ পিছৰখিনি আপোনালোকক সকলোবোৰ দেখাই দিম, আপোনালোকে চাই যাব। এয়া মই ওলাই মেলি ৰেডি। এতিয়া দিনৰ কাৰণে মই এযোৰ পিন্ধিছোঁ আৰু শাৰী, চিম্পল হোৱাইট ব্লাউজ। আমাৰ কইনা আজি ধুনীয়া লাগিছে। কইনা আমাৰ জেঠাই আহি পালেহি। হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা কত আশা জড়িতে তোমাকে দেখিলে হৈছে কইনাৰ ভণ্টি ন? তুমি এয়া হৈছে কইনাৰ ভণ্টি, নামটো কৈ দিয়া। টুইংকল দাস। কিমান মৰম লগা চাওকচোন ভণ্টিজনী, বহুত মৰম লগা। আপোনালোকে কমেণ্টত ক'ব দেই, ধুনীয়া হয় নে নহয়। এয়া মা, আজি পুৰা মেকআপ কৰাই দিছোঁ, পুৰা মেকআপ কৰিছোঁ। এতিয়া সময় হৈছে 11টা আৰু এতিয়া সকলোবোৰ আমি গৈ আছোঁ পানী তুলিবলৈ। ৰাস্তাটো অলপমান আন্ধাৰ হয়, আগলৈ বাৰু অকণ পোহৰ আছে। আৰু এয়া সকলো এতিয়া পানী তুলিবৰ কাৰণে গৈ আছোঁ আৰু অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাইছে। মোৰ হৃদয় ৰামধেনু সাতুৰঙী ৰঙেৰে বুকুতে বিয়পা অভিমানী দাৰে কিনো কৈ গোপনে তুমিও শুনা না নীৰৱে বহেমিয়া মনতে স্মৃতিবোৰ সাঁচিছো আঁকোৱালি লোৱা চৌপাশে। এয়া পানী তুলি অহাৰ পাছত আমি চবেই মানে ডান্স কৰিছোঁ একদম বাহিৰতে। অলপমান এনজয়টো কৰিব লাগে ন, বিয়া বুলি এনজয় নকৰিলে আৰু কেতিয়া কৰিব। চ' সেয়া আৰু পূৰা ডান্স চান্স কৰিছোঁ। बीते सारे मौसम बाबुल तेरे घर में अब चले पाओ मेरे पिया के शहर में
बीते सारे मौसम बाबुल तेरे घर में अब चले पाओ मेरे पिया के शहर में हो तूने विदाइयां कैसे लिखी मर जानिया कैसे দৰা অহাৰ আগত কইনাক সকলোৱে মূৰত তেল দি কিবা উপহাৰ দিয়ে সেয়া নিয়ম কৰি আছে এতিয়া সকলোৱে এই সময়খিনি বহুতেই বেছি দুখ লগা চাব নোৱাৰি আচলতে এই সময়খিনি সঁচাই বহুত দুখ লাগে কইনাক এতিয়া গা পা ধুৱাই আনিলে আৰু এতিয়া অকণমান মেকআপ কৰাই দিছে দৰা আহি পোৱাহি নাই বাৰু পাবহি আৰু এতিয়া অকণ মেকআপ কৰাইছে আৰু এয়া মা কইনা ৰেডি এতিয়া আমাৰ দৰা আহি পালেহি আৰু সকলো সমাজৰ মানুহ আমি সকলোৱে ৰৈ আছোঁ দৰা আহি পাবই আৰু সকলো নিয়মবোৰ আপোনালোকক দেখাই যাম ও মৰমৰ চৰাই তই আকাশতে থাক চামদুৰণিৰ পৰাই তই যেনেকৈ থাক মই তেনেকৈ ভাল পাম তোৰ মাততে সাৰ পাই তোৰ মাততে শুই যাম লাগি ভাগি তোৰ সতে মোৰ থাকিব মন দিবি গালি মৰম বুলি মানি লম ভুল নকৰিলেও কাণ ধৰি থিয় তই ক'লেও তোলৈ ঘূৰি ঘূৰি সোণৰ সজাত ও মৰমৰ চৰাই তই আকাশতে থাক চামদুৰণিৰ পৰাই তই যেনেকৈ থাক মই তেনেকৈ ভাল পাম তোৰ মাততে সাৰ পাই তোৰ মাততে শুই যাম
কইনাক এতিয়া সমাজলৈ উলিয়াই নিয়া হ'ব দৰাৰ ওচৰলৈ আৰু দৰা ঘৰৰ নিয়মৰ মতে বেদ পঢ়ি বিয়াখন কৰোৱা হয় আৰু হোম পুৰা নহয় আচলতে চ' বেদখন পঢ়িয়েই বিয়াখন সম্পন্ন হ'ব। আজি মই নসাজি নিজকে চাম দুহাতে লিখি ললো তোমাৰ নাম কোনেও নেদেখাকৈয়ে কাষলে যাম মৰমে আদৰি ল'বা অভিমান লাজে লাজে তোমালে চাম তোমাৰে বুকুতে জিয়া বিয়াখন সম্পন্ন হৈ গ'ল। এতিয়া দৰা কইনা ভিতৰলৈ আনিছে আৰু এতিয়া যিখিনি নিয়ম থাকে সেইখিনি কৰিব। দুদিয়াৰ সপোন আজি বুকুৰ আপোন তুমিহে পাহৰি যোন উজাই বাঢ়ে দেখোন মৰম মৰম ফাগুন কেঁচা কলি যাতে শুন কোনেও নেদেখা এতিয়া কইনা বিদায়ৰ সময়। এই সময়খিনি সঁচাই বহুত দুখ লগা। প্ৰত্যেকজনী ছোৱালীৰ বাবে এই সময়খিনি সহজ নহয়। হেপী মেৰিড লাইফ বা তুমি সদায় ভালে কুশলে থাকিবা, সুখত থাকিবা, ভগৱানৰ ওচৰত তাকেই কামনা কৰিছোঁ আৰু তোমাক বহুত বেছি মিছ কৰিম। সঁচাই তোমালৈ বহুত বেছি মনত পৰিব। তোমালোকৰ ঘৰলৈ গ'লে তোমালৈ বহুত বেছি মনত পৰিব। যা 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 মাজনী দূৰণিলৈ দীঘলকৈ উৰণি মূৰতে মাৰে ঘৰে খন এৰি থৈ আনক আপোন কৰি ৰবি গৈ
ওৱান্স এগেইন হেপী মেৰিড লাইফ বা। আৰু মোৰ ভিডিঅ' চোৱা সকলোলৈকে কৈছোঁ যে বাক আপোনালোকে আশীৰ্বাদ কৰিব যাতে তেওঁ ভালে কুশলে থাকে। আৰু বিয়াৰ ব্লগ ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। যদি ভাল পাইছে প্লিজ লাইক এটা কৰিব নাপাহৰিব।